हेलो एवरीवन সকলকে নমস্কাৰ জনাইছোঁ আৰু মই নিপন আপোনাক স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ' সৈতে মোৰ ইউটিউব চেনেল নিপন কিটচেন এণ্ড ট্ৰেভেললৈকে উপস্থিত আছোঁ দেৱনগৰী ঋষিকেশত ঋষিকেশ আপোনালোকে নামটো যথেষ্ট শুনিছে ঋষিকেশ কি হয় তো ঋষিকেশত আহি উপস্থিত হৈছোঁ আমি কেদাৰনাথ বদ্ৰীনাথ ধাম গোটেইখিনি আমাৰ এক্সপ্ল'ৰ কৰি আহি পেলাই আজি উপস্থিত হৈছোঁ ঋষিকেশ যোৱাকালি ৰাতি উপস্থিত হৈছোঁ একচুৱেলি তো সেইকাৰণে আপোনালোক দেখাব পৰা নাই ঋষিকেশৰ চহৰখন তো আজিৰ পৰা মই আৰম্ভ কৰিম ঋষিকেশৰ যাত্ৰা ঋষিকেশত আহি কি কৰিমনো কি নকৰিম প্ৰথমে মই উপস্থিত আছোঁ এখন ট্ৰেভেল এজেঞ্চি এটাত উপস্থিত আছোঁ ইয়াৰ পৰা কাৰণ কিয় আৰম্ভ কৰিম প্ৰথম আমাৰ এডভেঞ্চাৰ ট্ৰিপ এইটো হৈছে ৰাফটিং তো ৰাফটিংটো আপোনালোকে জানেই তো এডভেঞ্চাৰ ট্ৰিপ হিচাপে আমি ৰাফটিংটো প্ৰথমে আৰম্ভ কৰিম ইয়াৰ পৰা আৰম্ভ কৰিম আৰু ইয়াতে আহিলোঁ আহা মিন্দৰ মোৰ কেমেৰা ধৰি আছে মিন্দৰে আজি তো মিন্দৰ তো ঋষিকেশত আহি আপোনালোকে কৰিব পাৰিবনো কি আপোনালোকে চাওক এই জেগাটো এইখনত ডাঙৰকৈ লিখা আছে কি কৰিব পাৰিব ৰিভাৰ ৰাফটিং ৰিজৰ্ট জংগল কেম্প বাঞ্জি জাম্প জংগল চাফাৰী ফ্লাইং ফক্স ৰিভাৰ বাঞ্জি বডি সার্ফিং জিপ লাইন তো এইবিলাক বনফায়াৰ ইত্যাদি ৰক ক্লাইম্বিং ইত্যাদি কৰি বিভিন্ন ধৰণৰ এক্টিভিটি কিছুমান আছে ইয়াতে যিবোৰ আপোনালোকে কৰিব পাৰিব এটা ৰিজনেবল প্ৰাইচবিলাক কিছুমান আছে ইয়াতে সো প্ৰাইচবিলাক ধৰি দিয়া আছে প্ৰাইচবিলাকত আপোনালোকে কৰিব পাৰিব ইয়াতে আহি মেপখন চাওক ৰিভাৰ মেপত ৰিভাৰ মেপ আছে কিমান কিলোমিটাৰ আপোনালোকে 9 কিলোমিটাৰ কৰিব পাৰে 16 কিলোমিটাৰ কৰিব পাৰে 12 কিলোমিটাৰ কৰিব পাৰে 26 কিলোমিটাৰ আৰু 37 কিলোমিটাৰলৈকে আপোনালোকে ৰাফটিং কৰিব পাৰে ইয়াতে এই ৰিভাৰ রোডটো দিয়া আছে ইয়াতে দেখা পাইছে তো ৰিভাৰ ৰোডটো দিয়া আছে আমি কৰিম 12 কিলোমিটাৰৰ ৰাফটিং এটা 12 কিলোমিটাৰ ৰাফটিং এটা কৰিম তো 12 কিলোমিটাৰ ৰাফটিঙৰ কাৰণে প্ৰায় 400 পৰা 500 টকা পাৰ পাৰ্চন চাৰ্জ লয় আৰু যদিহে আমি এইটো ভিডিঅ' কেমেৰা বা কিবা ভিডিঅ'ৰ মাধ্যম যদি তেওঁলোকৰ সহায় লওঁ ভিডিঅ' কেমেৰা কৰাৰ কাৰণে তো ইয়াতো আপোনাৰ কিছুমান এক্সট্ৰা চাৰ্জ লাগে যিটো পে'বল আমি কৰিব লাগে এখন নাও মানে বোট দিয়া আছে সেই বোট 8জন পাৰ্চনে ৰাফটিং কৰিব পাৰে তো 8জন পাৰ্চনৰ মাজত যদি ভিডিঅ' এটা লোৱা যায় তো ভিডিঅ'ৰ কাৰণে এটা এক্সট্ৰা কিবা এটা চাৰ্জ লোৱা হয় 300 পৰা 400 টকা পাৰ পাৰ্চন পৰে এইটোৰ কাৰণে তো যি নহওক প্ৰথমে আপোনালোক চিনাকি কৰাই দিছোঁ এইখন দেৱনগৰী ঋষিকেশ নামটো আৰম্ভণি মই কৈ দিছোঁ ঋষিকেশ হৈছে বিষ্ণুৰ অৱতাৰ বা কৃষ্ণৰ অৱতাৰ যিটো ঋষিকেশ তেওঁৰ পৰা নামটো আহি পেলাই ইয়াতে হৈছে ঋষিকেশ বিভিন্ন জেগা আছে ৰামঝোলা লক্ষ্মণঝোলাৰকে আদি কৰি বিভিন্ন আৰতি গংগা আৰতি গধূলি আমি গংগা আৰতি চাম তো সেইবিলাকো আছে তো গোটেইখিনি আপোনালোকক দেখাম ক'ত কি আছে কি হয় সো গোটেইখিনি আপোনালোকে দেখা পাব এই ভিডিঅ'টোৰ জৰিয়তে তো প্ৰথমে আজি আৰম্ভ কৰিম আমি ৰাফটিঙেদি আৰু গধূলি আমি আৰতি চাব যাম গংগাৰ যি আৰতি চাব যাম প্লাছ আপোনাৰ ৰামঝোলা লক্ষ্মণঝোলা এইবিলাকো আমি চাবলৈ যাম সেই গোটেইখিনি আপোনালোকক গোটেই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো মোৰ শেষলৈকে চাব ভিডিঅ'টো কিন্তু আজি আৰু দ্বিতীয় কথাটো হ'ল ঋষিকেশ উত্তৰাখণ্ডৰ এখন বিৰাট ধুনীয়া নগৰ হৈছে ঋষিকেশ য'ত মানে কি আমি কেদাৰনাথ বদ্ৰীনাথৰ পৰা আহি আজি এটা বস্তু অনুভৱ হৈছোঁ জেকেটৰ পৰা মুক্ত দেখা পাইছে মই হাফত আছোঁ হাফ চাৰ্টত আছোঁ তো এতিয়া টি চাৰ্টটো কিনিম জেকেটৰ পৰা মুক্ত হ'ব পাৰে তাতকৈ আৰু কি সুখৰ খবৰ লাগে আহি এটা গৰম পাইছোঁ অলপ তাতে যিটো মাইনাছ পৰা 4, 6, 10 এনেকুৱা মাইনাছৰ পৰা আহি পেলাই ইয়াতে আহি 18, 22, 23 এনেকুৱা ডিগ্ৰী চেলচিয়াছ পাইছোঁ আজি তো এই বৰ্ডখন যদি দেখা পাইছে এইফালে যে শ্ৰীনগৰ বদ্ৰীনাথ কেদাৰনাথ আৰু ইয়াতে আছে আমাৰ লক্ষ্মণঝোলা বদ্ৰীনাথ কেদাৰনাথৰ পৰা আমি ইতিমধ্যে আহিলোঁ তাৰ পৰা তো আহি আমি ইয়াতে এয়া পাইছোঁ অলপ আগতে আমাৰ হোটেল এখন লৈছোঁ আপোনাৰ হোটেলখনো দেখাম আপোনাৰ ধুনীয়া হোটেল এখন লৈছোঁ তো তাতো দেখাম আৰু ইয়াতে আমি কথা পাতিছোঁ বিভিন্নজনৰ লগত কেনেকুৱাকৈ কি কৰিব পাৰি কোনখিনি জেগা ক'ত ঘূৰিব পাৰি ইয়াতে আপোনালোকে যদি আহে বাইক বা স্কুটিও আপোনালোকে ৰেণ্টত পায় বাইক বা স্কুটিও আপোনালোক ভাড়াত পাব 500 টকা দিলে আপোনালোকৰ এখন স্কুটি পায় বা 700 পৰা 800 দিলে এখন ৰয়েল এনফিল্ড বাইকো পায় আপোনালোকে বাইক লৈ পেলাই আপুনি গোটেই ঋষিকেশখন এক্সপ্ল'ৰ কৰিব পাৰিব কিন্তু আমি এতিয়ালৈকে এনেকুৱা লোৱা নাই যদি লওঁ যিহেতু আমি 4জন আছোঁ এখন সৰু কেব লৈ হয়তো আমি সেইখিনি কৰিম তো ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকে ট্ৰেভেল এজেঞ্চি কিছুমান পাব প্লাছ কিছুমান হোটেলবিলাক বিভিন্ন ধৰণৰ হোটেল আছে ইয়াতে থকাৰ কাৰণে কোনো অসুবিধা নাই আৰু হোটেলৰ যিখিনি প্ৰাইচখিনি মোটামুটিভাৱে ৰিজনেবল বহুত বেছিও নহয় বহুত কমো নহয় এটা ৰিজনেবল প্ৰাইচতে পোৱা যাব আপোনালোকে যিহেতু ঋষিকেশ এখন মানে দেৱনগৰী বুলি মই কৈছোঁৱেই বিভিন্ন ধৰণৰ ভাৰতীয় পৰ্যটকৰ উপৰিও বিদেশী পৰ্যটকেৰে ভৰপূৰ ঋষিকেশখন আপোনালোকে যদি দেখা পায় বিভিন্ন ধৰণৰ ফৰেইনৰ যিবিলাক ফৰেইনৰবিলাক আহে ফৰেইনৰ পৰ্যটকবিলাক আহি পেলাই ঋষিকেশখন এক্সপ্ল'ৰ কৰে তো সঁচাকৈ ঋষিকেশখন এতিয়ালৈকে যিখিনি পাইছোঁ বা চাইছোঁ সঁচাকৈ বিৰাট ধুনীয়া ঋষিকেশখন একদম তো ফাইনেলি ৱেট ইজ অভাৰ আমি কৰিবলৈ গৈ আছোঁ ৰাফটিং মোৰ পিছফালে দেখা পাম এইখন বোটতে আমি কৰিবলৈ গৈ আছোঁ ৰাফটিং এইখন বোট এনেকৈ গাড়ী এখনত বোটখন ওপৰত বান্ধি লয় আৰু এইখনত গাড়ীতে আমি গোটেইকেইজন যাম আৰু এইখনতে আমাক ৰিটাৰ্ণ লৈও আহিব ইয়ালৈকে তো উপকূল আছে উপকূল
এক্সাইটেড কেনেকুৱা ফুল এক্সাইটেড জুই পুৰা মজা হ'বনে বঢ়িয়া লাগিব কিমান কিলোমিটাৰ 12 কিলোমিটাৰ 12 কিলোমিটাৰ ৰাফটিং কৰিম 12 তো বঢ়িয়া 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 ফুল এক্সাইটেড আপোনালোকে বলক আপোনালোকৰ ৰাফটিং দেখাই আছো মিন্দৰ কোৱা না কেনে মই ভাই মই কৈছো নে জপিয়াই ফুৰিম তাতে পানীত একদম পানীত জঁপিয়াই ফুৰিম কাৰণ কি সেই ঠাণ্ডাৰ পৰা আহি পেলাই গৰম পাইছো এতিয়া আৰু একদম কি ক'ম আৰু বলক 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 দেখাই আছো तो हमारे साथ भैया जुड़ा हुआ है जो हमको लेके जाएगा राफ्टिंग करने के लिए भैया बताइए ना थोड़ा बताइए राफ्टिंग कितने किलोमीटर होगा 12 किलोमीटर 12 किलोमीटर होगा आपको क्लब हाउस से राफ्टिंग शुरू होगी क्लब हाउस से शुरू होगी और कहाँ खत्म होगी मीन बीच में खत्म हो जाएगा मेन बीच में खत्म हो जाएगा तो ठीक है वो ऐसे ही हमको ये गाड़ी में आपको लेके जाएगा Yes. और इसमें सोरेगा ही हमको Yes. इधर ही हाँ तो और बताइए और क्या क्या एक्टिविटीज है इसमें कैसा मिलेगा मतलब हमारा एक्साइटमेंट बहुत ज़्यादा है तो राफ्टिंग करके कैसा लगे आगे हम लोग करके करेंगे तब पता चलेगा ना मजा आएगा तब बाद में। बहुत मजा आएगा ना बहुत मजा आएगा तो भैया यही के रहने वाले हो इसी के से বেছি কেছে ই ঠিক আছে তো ভাইয়াকো মিল গয়া তো কলেজ যে আপোনালোক যি বহুত মজা লাগিব একদম পুৰা ৰাফটিঙত একদম কি ক'ম আৰু তো বলক আপোনাক ডাইৰেক্ট সেইটোৱে দেখাম বলক তো গাইজ ফাইনেলি আহি পালোঁ এয়া ৰাফটিঙৰ পইণ্ট আৰু ইয়াতে আপোনালোকে বিভিন্নজনক আপোনালোকে দেখা পাইছে ইয়াতে এইয়া লাইফ জেকেট পিন্ধি লৈছে ইয়ালে বিভিন্নজনে তো ইয়াৰ পৰাই আৰম্ভ হ'ব তো এইবোৰ দেখিছে আহিছে ৰাফটিং কৰিবৰ কাৰণে বিভিন্নজনে তো আমিও পিন্ধি ল'ম এতিয়া এইয়া লাইফ জেকেট দি আছে এটা এটাকে तो मेरा कौन सा है भाई आइए ओके थैंक यू हाँ जी ललो এইটো লাইফ জেকেট আৰু এইটো পিন্ধিয়ে আৰম্ভ কৰিম ৰাফটিং আবে ফাইনেলি একদম পিন্ধি ললো আমাৰ লাইফ জেকেট তো কেনে লাগিছে আমাক এই চুটত চাওক আৰু এতিয়া আমি গৈ আছোঁ ৰাফটিঙত তই খচি আমাৰ অলৰেডি নাওখন গৈ পালে এইখিনি ইমান আগবাঢ়ি গ'লে আমি পিছত এইটো নদী চাওক এইটো নদীতে হ'ব আমাৰ ৰাফটিং এই নদীৰ সোঁত চাওক নদীৰ ধাচ চাওক হা এক্সাইটমেণ্ট আৰু অলপ অলপ ভয়ো লাগিছে কিবা হ'লে আৰু এখন আহি আছে কোনটো চাইড এইটো চাইড নেকি তো অলপ ভয়ো লাগি আছে কিন্তু মিছা নকওঁ কিবা হয় নাজানো কেনেকৈ মই ফাৰ্ষ্ট টাইম কৰি আছোঁ ৰাফটিং তো নাজানো আৰু কি হয় তো জেকেট দিছে এইডাল দিছে দেখা পাইছে এই চলাবৰ কাৰণে আৰু মূৰত টুপিটো এই আহি পালোঁ আমাৰ নদীৰ পাৰ পাই গ'লোঁ আমাৰো লাগি গৈছে নদীত দেখিছে এইয়া নদীৰ সোঁত চাওক এতিয়া আৰু এয়া আমাৰ যিখন বোটখন এয়া অলৰেডি লাগি গৈছে আৰু এতিয়া আমি বোটত উঠিম ৰাফটিং কৰিম আৰু নদীৰ সোঁত চাওক ভয়ো লাগিছে ইয়াতে যদি মই পৰি যাওঁ তলত যদি গুচি যাওঁ সাঁতুৰিব জানো বাৰু বিন্দৰ সাঁতুৰিব জানা নাই হা সাঁতুৰিব নাজানা পংকজ জানা না সাঁতুৰিব জানা নাই পাৰবা ময়ো বাৰু পুখুৰীত সাঁতোৰাৰ অভ্যাস আছে কিন্তু ইমান সোঁতৰ নদীত কিন্তু সাঁতোৰাৰ অভ্যাস মোৰো নাই বিন্দৰ ভয় লাগিছে নে নাই সঁচাকৈ ভয় লাগিছে মোৰ এতিয়া নদীটো দেখা পাই সোঁত দেখা পাই পেলাই সঁচাকৈ ভয় লাগিছে কিন্তু এতিয়া বাট যি নহওক কৰিম কাৰণ লাগে নদীটো চাওক আপোনাৰ ট্ৰেইন কি সোঁত নদীত পানীৰ তো সঁচাই ভয় লগা বালি আমি খালী ভৰি আহিছোঁ চাওক নদী চাওক দা এই আমাৰ এয়া আমাৰখন তো পাই গ'লো ফাইনেলি এইখন আমাৰ বোট আৰু এইটো নদীৰ ৰাফটিং ষ্টাৰ্ট হ'ব আৰু এইয়া ভাইটি যিজন আমাৰ মানে সেয়া গাইড তেওঁ কেমেৰা ৰেডি কৰি আছে আমাৰ গাইডে তো এইটো কেমেৰা ষ্টেণ্ড এইডাল তো কেমেৰা লাগব ইয়াতে কেমেৰা ৰেডি কৰি আছে भैया इसमें सामान लाना होगा ठीक है ভিডিওটো এইখিনিতে মই শেষ কৰিলোঁ কাৰণ কিয় মোবাইল গোটেইখিনি এটা বেগত মানি বেগ মোবাইল যি আছে আমাৰ প্ৰয়োজনীয় বস্তুখিনি গোটেই এটা বেগত সোমাই দিম তো এইটো ভিডিও এইখিনিতে শেষ কৰিলোঁ ৰাফটিংটো চাব নেক্সট ভিডিঅ'টোত আহি আছে থেংক ইউ